নমস্কাৰ বন্ধুসকল, আপুনি মাইগ্ৰেণ্ট ৱৰ্কাৰ নেকি? লকডাউনৰ বাবে আপুনি কৰ্মহীনতাত ভুগিছে নেকি? তেনেহ'লে এই ভিডিঅ'টো এবাৰ চাওক। বিভিন্ন ঠাইত থকা শ্ৰমিকসকল নিজৰ গাঁওখনলৈ ঘূৰি আহি যদি ইচ্ছুক, যিসকল শ্ৰমিকে তেখেতলোকক জব কাৰ্ড প্ৰদান কৰিবৰ বাবে 7 দিনৰ ভিতৰত আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু তেখেতলোকক কাম বিচাৰাৰ লগে লগে কাম দিয়াৰ লগতে 15 দিনৰ ভিতৰত তেখেতলোকক মজুৰি দিয়াৰ বাবেও আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। অসম চৰকাৰে এটি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে যে অসম চৰকাৰে তেওঁলোকৰ কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰিব। তাৰ বাবে আপোনালোকে কিদৰে আবেদন কৰিব সেই সম্পৰ্কে আমি আপোনালোকৰ লগত বিতংভাৱে আলোচনা কৰিম। বন্ধুসকল, এইখন ফৰ্মৰ জৰিয়তে আপোনালোকে আবেদন কৰিব লাগিব। আপোনালোকে প্ৰথমতে ফৰ্মখন ডাউনলোড কৰি ল'ব লাগিব। তলত ডেছক্ৰিপশ্যন বক্সত আমি লিংকটো দিয়েই দিছোঁ, তাৰ পৰাই আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে। বন্ধুসকল, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে সম্পূৰ্ণকৈ চাওক আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে এটি লাইক কৰি দিব আৰু এনেধৰণৰ খবৰবোৰ সময়মতে পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। বন্ধুসকল, প্ৰথমতে আপোনালোকে ফৰ্মখনত অৰ্থাৎ এড্ৰেছত 1 নম্বৰত লিখিব লাগিব আপোনাৰ জিলাৰ নাম, 2 নম্বৰত লিখিব লাগিব ব্লকৰ নাম, 3 নম্বৰত লিখিব লাগিব গাঁও পঞ্চায়তৰ নাম আৰু 4 নম্বৰত লিখিব লাগিব আপোনাৰ ঘৰৰ এড্ৰেছটো আৰু তলত গাঁৱৰ নাম আৰু পিন নাম্বাৰটো লিখিব লাগিব। বন্ধুসকল, বিট অৰ্থাৎ মাইগ্ৰেশ্যন ইনফৰমেশ্যনত আপোনালোকে 5 নম্বৰত যদি আপুনি অন্য জিলাৰ পৰা নিজৰ জিলালৈ আহিছে তেনেহ'লে উইদিন এছামত টিক কৰিব আৰু যদি আপুনি বহিৰাজ্যৰ পৰা অসমলৈ আহিছে তেনেহ'লে আদাৰ ষ্টেটছ টু এছামত টিক কৰি দিব। 6 নম্বৰত আপোনালোকে ইন উইদিন এছাম অৰ্থাৎ যদি আপুনি অসমৰ ভিতৰতে কোনো এখন জিলাত কাম কৰি আছিল তেনেহ'লে আপুনি কোনখন জিলাত আছিল সেই জিলাখনৰ নামটো লিখি দিব। 7 নম্বৰত আপোনালোকে যিখন গাঁও বা চহৰত আছিল তাৰ নামটো লিখি দিব। 8 নম্বৰত যদি আপুনি অসমৰ বাহিৰত আছিল তেনেহ'লে যিখন ৰাজ্যত আছিল সেই ৰাজ্যখনৰ নামটো লিখি দিব। 9 নম্বৰত অৰ্থাৎ মাইগ্ৰেশ্যন এড্ৰেছত আপোনালোকে যিখন ৰাজ্যত আছিল তাৰ ঠিকনাটো অৰ্থাৎ গাঁও বা চহৰ, পোষ্ট অফিচ, পিন নম্বৰ ইত্যাদিবোৰ লিখি দিব আৰু চিটিৰ ঠাইত চিটিখনৰ নামটো লিখি দিব। 9 নম্বৰত অৰ্থাৎ ৰিটাৰ্ণ ডেটত আপোনালোকে যিদিনাখন ঘূৰি আহিছিল সেই দিনাখনৰ তাৰিখটো লিখি দিব লাগিব। তাৰপিছত চিট অৰ্থাৎ বেছিক ইনফৰমেশ্যনত আপোনালোকে 10 নম্বৰত আপোনাৰ সম্পূৰ্ণ নামটো লিখিব, 11 নম্বৰত আপোনাৰ দেউতাৰ নামটো লিখিব, 12 নম্বৰত আপোনাৰ ডেট অফ বাৰ্থটো লিখি দিব আৰু যদি আপুনি ডেট অফ বাৰ্থটো নাজানে তেনেহ'লে 13 নম্বৰত অকল আপোনাৰ বয়সটো লিখি দিলেই হ'ব। 14 নম্বৰত আপুনি যদি পুৰুষ তেনেহ'লে মেলত টিক কৰিব আৰু যদি আপুনি মহিলা হয় তেনেহ'লে ফিমেলত ক্লিক কৰিব। 15 নম্বৰত যদি আপোনাৰ আধাৰ কাৰ্ড আছে তেনেহ'লে আধাৰ কাৰ্ডৰ নম্বৰটো লিখি দিব আৰু 16 নম্বৰত আপুনি বন্ধুসকল ডিট আছে জব কাৰ্ড ইনফৰমেশ্যন। 16ত আপোনালোকে যদি আপোনালোকৰ জব কাৰ্ড আছে তেনেহ'লে ইয়েছত ক্লিক কৰি দিব আৰু যদি নাই নট টিক কৰি দিব। 17 নম্বৰত যদি জব কাৰ্ড আছে জব কাৰ্ডৰ নাম্বাৰটো লিখি দিব। 18 নম্বৰত যদি আপোনাৰ জব কাৰ্ড নাই আৰু যদি আপুনি জব কাৰ্ড পাবলৈ বিচাৰে তেনেহ'লে ইয়েছত ইয়েছ কৰি দিব আৰু যদি নিবিচাৰে নট টিক কৰি দিব। হেড অফ দ্য তাৰপিছত আছে হেড অফ দ্য হাউচ হোল্ডছ ইনফৰমেশ্যন, আপুনি ঘৰৰ ইনফৰমেশ্যনটো দিব লাগিব হাউচ হোল্ডাৰৰ। হেড অফ দ্য হাউচ হোল্ড নেমত লিখি দিব আপোনাৰ ঘৰৰ যিগৰাকী মুখ্য তেওঁৰ নামটো লিখি দিব আৰু আপুনি 20 নম্বৰত কেটেগৰীত যদি আপুনি জেনেৰেলত টিক কৰিব, OBC হ'লে OBCত, MOBC হ'লে MOBCত আৰু ST হ'লে STত টিক কৰিব আৰু যদি আপোনাৰ ঘৰৰ মুৰব্বীগৰাকী ওমেন হয় তেনেহ'লে তাত টিক কৰি দিব। তাৰপিছত আপোনাৰ আছে BPL ফেমিলি, যদি আপোনাৰ BPL কাৰ্ড আছে তেনেহ'লে ইয়েছত ইয়েছ কৰি দিব আৰু যদি নাই নট টিক কৰি দিব। তাৰপিছত আছে আপোনালোকৰ চিগনেচাৰ অফ মাইগ্ৰেণ্ট ৱৰ্কাৰ, ইয়াত আপুনি চাইন কৰি দিব লাগিব। তাৰপিছত আপোনাৰ চাইন কৰাৰ লগতে আপুনি থাম্ব অৰ্থাৎ আপোনাৰ হাতৰ আঙুলিৰ থাম্বটো দিব লাগিব। 22 নম্বৰত আছে
আপোনাৰ ফেমিলিৰ নাম্বাৰ, আপোনাৰ ঘৰত কিমানজন সদস্য আছে সেইটো লিখি দিব। 23 নম্বৰত আছে আপোনাৰ ফেমিলি ইনফৰমেশ্যন, অৰ্থাৎ আপুনি ইয়াত চিৰিয়েল নাম্বাৰ দিয়া আছে, এজন এজনকৈ আপোনাৰ ঘৰৰ সদস্যসকলৰ নেম অফ দা নাম্বাৰত নামবোৰ লিখি যাব, এজত আপোনাৰ বয়সটো দি যাব, জেণ্ডাৰত পুৰুষ মহিলা যি হয় জেণ্ডাৰটো লিখিব, আৰু লিখা আছে কাৰেণ্ট প্ৰফেশ্যন, অৰ্থাৎ তেওঁলোকে কি কৰি আছে, যদি তেওঁলোক ষ্টুডেণ্ট হয় ষ্টুডেণ্ট বুলি দিব, বা যদি কিবা চাকৰি কৰি আছে যি কৰে সেইটো লিখি দিব। তাৰপিছত আপোনালোকৰ আছে বেংক ইনফৰমেশ্যন। বেংক ইনফৰমেশ্যনত প্ৰথমতে আপোনালোকে বেংক একাউণ্ট নাম্বাৰ অফ দা হেড অফ হাউচহোল্ড, অৰ্থাৎ আপোনালোকৰ ঘৰৰ মুৰব্বীগৰাকীৰ বেংকৰ একাউণ্টৰ নাম্বাৰটো দিব লাগিব। তাৰপিছত দিব লাগিব বেংক একাউণ্ট হোল্ডাৰ নেম, বেংকৰ বহীটোত যিদৰে নামটো আছে সেই একেদৰে আপোনালোকে ইয়াত নামটো লিখি দিব। তাৰপিছত দিব লাগিব নেম অফ দা বেংক, বেংকটোৰ নামটো SBI বা গাঁৱলীয়া বেংক বা যি হয় নামটো লিখি দিব। তাৰপিছত আছে IFSC কোড, IFSC কোডটো লিখি দিব, আৰু তাৰপিছত ব্ৰাঞ্চটো লিখি দিব। বন্ধুসকল, তাৰপিছত আছে ৱৰ্ক ইনফৰমেশ্যন, ইয়াত আছে প্ৰিভিয়াছ অকুপেশ্যন, অৰ্থাৎ আপুনি আগতে কি কাম কৰিছিলে সেইটো তাত লিখি দিব। তাৰপিছত ইয়াত আছে আপোনাৰ স্কিল, বিভিন্ন ধৰণৰ স্কিলবোৰ ইয়াত দিয়া আছে, আপুনি যিটো বিচাৰে যিটো আপোনাৰ পচন্দ হয় সেইটোতে আপুনি টিক কৰি দিব, আৰু যদি আপুনি এইবোৰৰ কোনোটো আপোনাৰ পচন্দ নহয় আদাৰ্ছত টিক কৰি দিব, আৰু তলত 31 নম্বৰত আপুনি কি স্কিল বিচাৰে আপুনি সেইটো লিখি দিব। তাৰপিছত আপুনি 32 নম্বৰত ইণ্টাৰেষ্টেড ইন স্কিল ট্ৰেইনিং, অৰ্থাৎ আপুনি যদি স্কিলৰ ট্ৰেইনিং বিচাৰে তেনেহ'লে ইয়েছত টিক কৰি দিব, আৰু নিবিচাৰিলে নোট টিক কৰি দিব। 33 নম্বৰত আপুনি যদি স্কিলটোৰ ট্ৰেইনিং বিচাৰে তেনেহ'লে সেই স্কিলটোৰ যিটো স্কিলৰ আপুনি ট্ৰেইনিং বিচাৰে নামটো তাত লিখি দিব। বন্ধুসকল, ফৰ্মখন সম্পূৰ্ণকৈ ফিল আপ কৰি উঠাৰ পিছত আপোনালোকে আপোনালোকৰ বেংক পাছবুকৰ জেৰক্স কপি, আধাৰ কাৰ্ডৰ জেৰক্স কপি, আৰু যদি জব কাৰ্ড আছে তেনেহ'লে জব কাৰ্ডৰ